লগত জড়িত। মই হোপলেছ বুলি কৈছোঁ ভাইচ প্ৰেচিডেণ্ট। ইউ আৰ ওৱান অফ দ্য হোপলেছ লিডাৰ অফ AVMSU। আছিল আৰু আপোনালোকৰ জৰিয়তে দেখাইছো আমি এইখিনি চাওক, ইয়াতে অৰূপ কুমাৰ দে ডাঙৰীয়া নিজে মানে প্ৰত্যক্ষভাৱে জড়িত আছিল। এইখিনি আপোনালোকে চাওক, এই তেখেতে ওচৰটো যোৱা 7 তাৰিখে ফকিৰগ্ৰাম থানাৰ অন্তৰ্গত চিটলাৰ আউটপোষ্টৰ অন্তৰ্গত নামাপাৰাত ভূমিকেন্দ্ৰিক এটা ঘটনা হৈছিল। আৰু এই ভূমিকেন্দ্ৰিক যিটো ঘটনা হৈছিল এইটো টোটালি এটা মানে ব্যক্তিগত এটা ঘটনা আছিল দুটা পৰিয়ালৰ মাজত। আৰু আমি যিখিনি মানে ইয়াতে যাই তদন্ত কৰি যিখিনি গম পাইছোঁ, ইয়াতে কোনোবা এজনে মানুহে মাটি বিক্ৰী কৰিছিল আৰু কোনোবা এজনে মাটি কিনিছিল। আৰু কিনা মানুহখিনিয়ে টকা দি মাটি ইতিমধ্যে চৰকাৰে যিখিনি মানে যেনেকুৱা প্ৰচেছত ইতিমধ্যে BDCৰ পৰা পাৰ্মিশ্যন লোৱাৰ কাৰণেও কিন্তু এপ্লাই কৰিছে। আৰু এইখিনি তথ্য আমাৰ হাতত আছে। আৰু ইয়াৰে গইনা লৈ BDCৰ EM অৰূপ কুমাৰ দে ডাঙৰীয়া তাতে যায় ইয়াৰে কিছুমান মানুহ উচতনিমূলক মন্তব্য দি তেখেতসকলে এই মাটিটোক মানে বেদখল কৰাৰ কাৰণে যি ষড়যন্ত্ৰ অৰূপ কুমাৰ দেৰ নেতৃত্বত আৰম্ভ কৰিছিল, তাৰ পিছতে ইয়াতে এটা উত্তেজনামূলক পৰিৱেশ সৃষ্টি হৈছিল। আৰু সৃষ্টি হোৱাৰ পিছদিনা অৰূপ কুমাৰ দেৰ মানে যিখিনি মানে ইয়াতে তেখেতে যে উচতনিমূলক মানে ষড়যন্ত্ৰ কৰি এই ঘটনাটো সংঘটিত কৰিছিল, এইটো দোষ ঢাকাৰ কাৰণে অসমৰ মাননীয় মন্ত্ৰী এজনক তেখেতে মিছগাইড কৰি গুৱাহাটীৰ পৰা ইয়াতে আনি তেখেতে ইয়াতে যাই এই মানুহখিনিক এই অঞ্চলৰ ধৰ্মীয় সংখ্যালঘু মানুহখিনিক লৈ যেনেকৈ তুচ্ছ তাচ্ছিল্য মন্তব্য আগবঢ়ালে। আৰু বাংলাদেশী বুলি এই মানুহখিনিক যেনেকৈ মানে অপমান স্বৰূপ মানে যেনেকৈ এটা মন্তব্য আগবঢ়ালে, ইয়াতে আমি AVMC হিচাপে গৰিহণা দিছোঁ। আৰু ইয়াৰ প্ৰতিক্ৰিয়া হিচাপে বিভিন্ন সংগঠনে বিভিন্ন ৰাইজৰ মাজত এটা প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল যে এই অঞ্চলৰ মানুহখিনি সঁচাই বাংলাদেশী নেকি। আজি আপোনালোকৰ জৰিয়তে BTRৰ EM তথা অসমৰ মাননীয় মন্ত্ৰীক আমি AVMC প্ৰত্যাহ্বান জনাইছোঁ, যদি এই অঞ্চলত তথা কোকৰাঝাৰ জিলাখনত যদি এজন বাংলাদেশী দেখাই দিব পাৰে তেনেহ'লে অৰূপ কুমাৰ দে দেখাই দিয়ক। আমি AVMCয়ে লগতে প্ৰশাসনক লগত লৈ আমি ধৰি দিবলৈ বাধ্য হ'ম। পৰা অনাগত দিনত বিৰত থকাৰ কাৰণে আমি অৰূপ কুমাৰ দেৰ লগতে অসমৰ মন্ত্ৰীক আমি সকীয়াই দিছোঁ। আৰু এটা কথা আপোনালোকে জানে, ইয়াৰ প্ৰতিক্ৰিয়া হিচাপে আমাৰ AVMCৰ সভাপতি টাইছন হুছেইন ডাঙৰীয়া অৰূপ কুমাৰ দে আৰু অসমৰ যিটো মন্ত্ৰীক অৰূপ কুমাৰ ডাঙৰীয়া যেনেকৈ মানে মিছগাইড কৰি ইয়াতে আনি আমাৰ মানুহখিনিক মানে তুচ্ছ তাচ্ছিল্য মন্তব্য কৰি বাংলাদেশী যেনেকৈ সজালে, ইয়াৰ মানে প্ৰতিক্ৰিয়া হিচাপে আমাৰ AVMCৰ সভাপতি টাইছন হুছেইন ডাঙৰীয়া এটা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। আৰু তাৰ পিছতে যোৱাকালি আমি অৰূপ কুমাৰ দে ডাঙৰীয়াৰ মানে যিটো মন্তব্য দেখিবলৈ পালোঁ, তেখেতে মানে এনেকৈ এটা হৈ গ'ল মানে তেখেতে যেনিবা আমাৰ BDC বা তথা কোকৰাঝাৰত তেখেতে ৰজাৰ নিচিনা মানে মন্তব্য দিয়া আৰম্ভ কৰিল। আৰু তেখেতে AVMCৰ সভাপতিক ভাবুকি দিব মানে আৰম্ভ কৰিল। আজি আপোনালোকৰ জৰিয়তে অৰূপ কুমাৰ দে ডাঙৰীয়াক মানে আপোনালোকৰ জৰিয়তে সকীয়াই দিছোঁ, AVMCক লৈ আৰু AVMCৰ সভাপতিক লৈ অনাগত দিনত এনেকুৱা ভাবুকি দিয়া মন্তব্য আপুনি বিৰাট থাকক। কাৰণ AVMCয়ে যোৱা দিনতো যেতিয়াৰ পৰা জন্মগ্ৰহণ কৰিছে এনেকা অৰূপ কুমাৰ দেৰ নিচিনা EM বহুতেই BDC অঞ্চলত আহিছে গৈছে। আৰু আপোনাৰ ক্ষমতা আজি আছে কালি নাই, কিন্তু আপুনি AVMCক লৈ ভৱিষ্যতে যাতে এনেকা মন্তব্যৰ পৰা বিৰত থাকে আৰু AVMCৰ সভাপতিক এনেকা ভাবুকি মন্তব্য দিয়াৰ পৰা যাতে আপুনি বিৰত থাকে। কাৰণ আপুনি BDCৰ EM আৰু EM ৰাইজৰ প্ৰতিনিধিৰ পৰা মুখৰ পৰা এনেকা অভদ্ৰ আচৰণ এনেকা অভদ্ৰ কথা আমি কেতিয়াও বিচৰা নাই। আৰু অৰূপ কুমাৰ দেক আমি যোৱা মানে কালি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি পাইছোঁ অৰূপ কুমাৰ দে বোলে ফকিৰগ্ৰাম সমষ্টিৰ মাইনৰিটিৰ মানুহ কাৰণে বোলে বহুতখিনি কৰিছে। মই ফকিৰগ্ৰাম সমষ্টিৰ এজন যুৱক হিচাপে কৈছোঁ, অৰূপ কুমাৰ দেক ডাঙৰীয়া প্ৰত্যাহ্বান জনাইছোঁ, আপুনি আহক আমিও যাম। ফকিৰগ্ৰাম অঞ্চলত মাইনৰিটি এলেকাত আপুনি কি ডেভেলপ কৰিছে এটা দেখাই দিয়ক। মাইনৰিটি বুলি নহয়, আজিৰ দিনত ফকিৰগ্ৰাম অঞ্চলত আপুনি যেনেকা প্ৰতিশ্ৰুতি দিছিল ইয়াৰ 1% আপুনি পালন কৰিবলৈ মানে সক্ষম হোৱা নাই। এই কাৰণে আপোনালোকৰ জৰিয়তে আজি অৰূপ কুমাৰ দেক প্ৰত্যাহ্বান জনাইছোঁ, আপুনি এনেকা মন্তব্যৰ পৰা ভৱিষ্যতেও যাতে AVMCক লৈ আৰু AVMCৰ সভাপতি তথা বাদে দিয়ক AVMCৰ এটা সদস্যৰ প্ৰতি যাতে আপুনি আঙুলিটোৱে কথা ভৱিষ্যত দিনত নকয়। তেনেহ'লে আপুনি যেনেকৈ ভয় ভাবুকি দিব বিচাৰিছে আমি এনেকা ভয় ভাবুকি এনেকা মানে ভয় ভাবুকিৰ মানে ভয়াতু হৈ এনেকা মানে ভয় ভাবুকি কেতিয়াও ভয় কৰা নাই আৰু অনাগত দিনতে এনেকা ভয় ভাবুকিত আমি ভয় নকৰোঁ। আপোনাৰ হাতত ক্ষমতা আছে বুলি যি ইচ্ছা তাকে বকিব, এনেকা বকাৰ পৰা আপুনি বিৰত থাকক। এই কাৰণে মই আজি আপোনালোকৰ জৰিয়তে অৰূপ কুমাৰ ডাঙৰীয়াক স্পষ্টভাৱে কৈছোঁ, আপুনি
ৰাইজৰ প্ৰতিনিধি, আপুনি ৰাইজৰ হৈ কাম কৰক, আপুনি সমষ্টিৰ ৰাইজৰ কাম কৰক। আপুনি সমষ্টিৰ ৰাইজৰ কাম কৰা বাদ দি আপুনি BTC অঞ্চলত আপুনি কি এটা সাম্প্ৰদায়িক সংঘৰ্ষ লগাৰ কাৰণে এটা ষড়যন্ত্ৰ কৰিছে নেকি? আৰু আপুনি কয় উক্ত ঘটনাৰ লগত আপুনি জড়িত নহয়। এই ঘটনাৰ ভিডিঅ' ফুটেজ আমাৰ লগত আছে। এই ঘটনাত আপুনি প্ৰত্যক্ষভাৱে জড়িত আছিল আৰু আপোনালোকৰ জৰিয়তে দেখাইছো আমি। এইখিনি চাওক, ইয়াতে অৰূপ কুমাৰ দে ডাঙৰীয়া নিজে মানে প্ৰত্যক্ষভাৱে জড়িত আছিল। এইখিনি আপোনালোকে চাওক। এই তেখেতে মানে কি কৰিছিল, ৰাইজক তেখেতে আগবাঢ়ি দিছিল কাজিয়া কৰাৰ কাৰণে। ইয়াৰ কাৰণে কোকৰাঝাৰ জিলা প্ৰশাসন তথা অসমৰ DGP ডাঙৰীয়াক আমি অনুৰোধ জনাইছো, ইয়াৰ ওপৰত এটা উচিত এটা তদন্ত হ'ব লাগে। এই ঘটনাৰ লগত কোনে জড়িত আৰু এই ঘটনা দি কোনে মানে ৰাজনৈতিক মুনাফা আদায় কৰিব বিচাৰিছে। আৰু সকলো পক্ষকে মই আহ্বান জনাইছো, এনেকা ৰাজনীতিৰ মানে যিখিনি নেতা আছে, যিসকলে হিন্দু মুছলিম বা বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যিটো ভাতৃত্ববোধ, এই ভাতৃত্ববোধ নষ্ট কৰাৰ কাৰণে যি ষড়যন্ত্ৰ সময়ে সময়ে ৰচি থাকে, এনেকা নেতাৰ পৰা আপোনালোকে বিৰত থাকক। কাৰণ এই BTC অঞ্চলত আমি সকলোৱে জাতি জনগোষ্ঠী শান্তিপূৰ্ণভাৱে বসবাস কৰি আছো আৰু এনেকা ৰাজনীতিৰ লিডাৰ আমাৰ মাজত আহিব গুচি যাব, কিন্তু আমি সকলোৱে জাতি জনগোষ্ঠী এই অঞ্চলত আমি ভাতৃত্ববোধ ভাৱে আমি বসবাস কৰি থাকিব লাগিব। এইকাৰণে আমাৰ ৰাইজক তথা সকলো ৰাইজকে জাতি জনগোষ্ঠীৰ মই আহ্বান জনাইছো, আমাৰ মাজত যাতে কোনো ৰাজনীতিৰ নেতৃত্ব বা ৰাজনীতিৰ লিডাৰ আহি বিভিন্ন মানে এনেকৈ সাম্প্ৰদায়িক মন্তব্য দি আমাৰ মাজত যাতে জাতিগত ভেদাভেদ আনিব নোৱাৰে। ইয়াৰ কাৰণে ৰাইজে সজাগ থকাৰ কাৰণে মই আজি আপোনালোকৰ জৰিয়তে মানে আহ্বান জনাইছো। ইয়াতে যোৱা 7 তাৰিখৰ যিটো ঘটনা, অৰূপ কুমাৰ দে ডাঙৰীয়া যেনেকৈ তাতে যাই মানে মানুহবিলাকক উচতনিক দি মানে যেনেকৈ মানে সংঘৰ্ষ এটা লগোৱাৰ মানে পৰিকল্পনা কৰিছিল, তেখেতৰ দায়িত্ব আছিল। তেখেতে এই BTC অঞ্চলত তেখেতে ফকীৰগাঁও সমষ্টিৰ এটা জনপ্ৰতিনিধি, তেখেতৰ দায়িত্ব আছিল। তেখেতে এই অঞ্চলৰ কোন মানে গাঁওবুঢ়াৰ লগত বা এই অঞ্চলৰ কোন VDP ছেক্ৰেটাৰীৰ লগত বা এই অঞ্চলৰ কোন মুৰব্বী মানুহৰ লগত আলোচনা কৰিছিল, তেখেতে দেখাই দিব পাৰিব নেকি? মাটি বাৰী সমস্যা আছিল, এই গাঁৱৰ দুটা পক্ষৰ গাঁওবুঢ়াৰ লগত আলোচনা কৰিব লাগিছিল, দুটা VDP ছেক্ৰেটাৰীৰ লগত আলোচনা কৰিব লাগিছিল। ওচৰত আউটপোষ্ট আছে, থানা আছে, তেখেতে এইবিলাক গোটেইখিনি পাহৰি যায়। তেখেতে নিজেই মানে গোটেই দায়িত্ব লৈ এনেকৈ এটা পৰিকল্পনা আৰম্ভ কৰিছে BTC অঞ্চলত, বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত ভেদাভেদ আনাৰ কাৰণে যি পৰিকল্পনা আৰম্ভ কৰিছে, এই পৰিকল্পনাত আমি সদৌ BTC সংখ্যালঘু ছাত্ৰ সন্থাই মানে গৰিহণা দিছোঁ। আৰু আপোনালোকে জানে, যোৱা 17 চনৰ 1 আগষ্ট দিনা AVMCৰ এজন প্ৰায়ত সভাপতি শ্বহীদ লাবিকুল ইছলাম ডাঙৰীয়া কিন্তু এনেকৈ BTC অঞ্চলত কিন্তু আমি হেৰাবলগীয়া হৈছিলোঁ। আৰু এইবাৰ অৰূপ কুমাৰ দেৰ যিখিনি মন্তব্য যোৱাকালি, এই মন্তব্যৰ পৰা আমি এটা অনুমান কৰিছোঁ, এবাৰ নেক্সট টাৰ্গেট লাবিকুলৰ পিছতে নেক্সট টাৰ্গেট টাইছন হুছেইনক কৰি লোৱা হৈছে নেকি? ইয়াৰ কাৰণে আপোনালোকৰ জৰিয়তে আহ্বান জনাইছোঁ, যদি টাইছন হুছেইনে কোনোবা ঠাইত কোনোবাই আক্ৰমণ হয়, তেনেহ'লে ইয়াৰ কাৰণে গোটেইখিনি দায়িত্ব অৰূপ কুমাৰ দেৰ ওপৰত থাকিব। আৰু টাইছন হুছেইন আক্ৰমণ হোৱা মানে আমি ভাবিম অৰূপ কুমাৰ দেৰ নেতৃত্বত আক্ৰমণ হৈছে। এই কাৰণে আপোনালোকৰ জৰিয়তে আহ্বান জনাইছোঁ, অৰূপ কুমাৰ দে যাতে অনাগত দিনত ইয়াৰ এনেকুৱা মন্তব্য দিয়াৰ পৰা বিৰত থাকে। এইখিনি কৈ মই আপোনালোকে নিশ্চয় অৱগত, যোৱা 7 তাৰিখত, এইটো মাহৰে 7 তাৰিখত চিতিলা অঞ্চলৰ লামাপাৰা নামৰ এটা গাঁৱত দুটা পৰিয়ালৰ মাজত ভুল বুজাবুজি হৈ এটা মাটি সংক্ৰান্ত মানে কেছ এটা ভুল বুজাবুজি হৈ দুটা পৰিয়ালৰ মাজত এটা সংঘৰ্ষ হৈছিল, এটা কাজিয়া হৈছিল। আমি সেই কাজিয়াটো হোৱা আমি আপোনালোকৰ মিডিয়াৰ জৰিয়তে গম পাইছিলোঁ যে এনেকুৱা এটা ঘটনা হৈছে। তাৰপিছত ঘটনাটো আমি ইমান চিৰিয়াছলি লোৱা নাছিলোঁ, আমি ইমান ভবা নাছিলোঁ যে এনেকুৱা ঘটনা অসমৰ বা বিভিন্ন চুকে কোণে হৈ থাকে, ভাৰতবৰ্ষৰ বিভিন্ন চুকে কোণে মাটি সংক্ৰান্তি এনেকুৱা ঘটনা সংঘটিত হৈ থাকে। এইবিলাক ইমান চিৰিয়াছ মেটাৰ বুলি আমি নাভাবোঁ। কিন্তু তাতে দেখা পালোঁ যে এই ঘটনাটো যেতিয়া সংঘটিত হৈছিল, তাতে যিটো মানে মাৰপিটৰ এটা ঘটনা হৈছিল, তাতে আমি কিছুমান চিগুটি দেখা পালোঁ। মই প্ৰথমে ভাবিছিলোঁ এইটো মানে হয়তো চিতিলা অঞ্চলৰ বা আউটপোষ্টৰ পুলিচবিলাক বা পুলিচে তাতে যাই হয়তো কিবা ৰাইজক হয়তো বুজাব বিচাৰিছে নেকি। কিন্তু লাষ্টত দেখা পালোঁ যে নহয়, তাত আমাৰ BTCৰ এজন EM, তেখেতৰ বোলে চিকিউৰিটিখিনি তাতে বোলে আছিল। তাৰ ৰাইজৰ পৰা আমি যিখিনি গম পাইছোঁ যে এজন ব্যক্তিয়ে মাটি বিক্ৰী কৰিছে, এজন হিন্দু মানুহ মাটি বিক্ৰী কৰিছে, এজন মুছলমান সম্প্ৰদায়ৰ মানুহ কিনি লৈছে। এইটো গোটেই পৃথিৱীত এনেকুৱা চলে, মাটি কিনা বেচা চলিবই। আৰু সেই মাটিটো কিনি লোৱাৰ ক্ষেত্ৰত মানে সেই গাঁৱৰে কিছুমান হয়তো এঘৰ হিন্দু ফেমিলি ইয়াতে সেই বিৰোধ কৰিছিল যে মাটিটো আমি নিদিম। সেই
সুযোগটো মানে কিবা গ্ৰহণ কৰি পেলাই আমাৰ EM ডাঙৰীয়া তেখেতে তাতে যাই পেলাই তেখেতে নিজে থাকি পেলাই সেই মাটিটো মানে তাতে মানে হাজলা দিয়াৰ কাৰণে বেৰা দিয়াৰ কাৰণে মানে ৰাইজক কৈছিল, যাৰ কাৰণে যিসকলে মাটি কিনি দিছিল তেখেতসকলে উত্তেজিত হৈ পেলাই তাতে এটা মানে সৰুকৈ এটা ঘটনা হৈছিল, অলপ মাৰপিট হৈছিল। আৰু তাতে অৰূপ কুমাৰ ডাঙৰীয়া উপস্থিত আছিল, ইতিমধ্যে ফুটেজত আপোনালোকে দেখা পাইছে। তো এই ঘটনা তাতে আমি ভাবিছোঁ তাতে সমাপ্ত হ'ল, কিন্তু নেক্সট দিনা আমি দেখা পালোঁ, তাৰ পিছৰ দিনা দেখা পালোঁ অসমৰ এজন দায়িত্ববান মন্ত্ৰী, তেখেত কেবিনেট মন্ত্ৰী জয়ন্তমল্ল বৰুৱা ছাৰ তেখেতে আহি পেলাই তাতে যিবিলাক মানে হয়তো ৰাইজৰ মতামত লৈ পেলাই যিবিলাক ভাষ্য মিডিয়াৰ জৰিয়তে তেখেতে দিলে, আমি সঁচাকৈ দুখ প্ৰকাশ কৰিছোঁ যে তেখেতৰ নিচিনা এজন দায়িত্ববান মন্ত্ৰীয়ে যদি এটা অঞ্চলত কোনো চৰ জমিন তদন্ত নকৰাকৈ তেখেতে যদি ক'ব পাৰে যে এইটো বাংলাদেশী মুছলমানৰ লগত এনেকুৱা সংঘৰ্ষ হৈছে, ইয়াত বাংলাদেশী আছে। আমিতো ক'ব বিচাৰোঁ যে কোকৰাঝাৰ জিলাত যদি কোনোবা মুছলমান বাংলাদেশী আছে আপোনালোকে প্ৰুভ কৰি দেখাওক, আপোনালোকে কওক যেইজন বাংলাদেশী হয়। আমি ABMCয়ে মানে 10 মিনিট সময় ল'ম সেই পৰিয়াল ইয়াত মানে প্ৰশাসনৰ ওচৰত মানে গতাই দিয়াৰ দায়িত্ব আমি ল'ম। কিন্তু সেইবিলাক কোনো তদন্ত নকৰাকৈ চিধাকৈ এটা জনগোষ্ঠীক বাংলাদেশী বা সেই পৰিয়ালটো বাংলাদেশী এনেকৈ কোৱাটো দুৰ্ভাগ্যজনক। আমি সঁচাকৈ দুখ পাইছোঁ। পাতিব লাগে এইকাৰণে হ'ল যোৱাকালি আমি দেখা পালোঁ যে BTC-ৰ অৰূপ কুমাৰ দে ডাঙৰীয়াই মানে ABMCৰ সভাপতি টাইছন হুছেইন ডাঙৰীয়াৰ এগেইনষ্টত যিবিলাক কথা কৈছে, এই ঘটনাক লৈ আমাৰ সভাপতিয়ে কিছুমান কথা প্ৰকাশ কৰিছিল, কিছুমান প্ৰতিক্ৰিয়া দিছিল। তাৰ এগেইনষ্টত তেখেতে যিবিলাক কথা কৈছে এনেকৈ ক'ব নোৱাৰে নহয়। তেখেতে কৈছে যদি নেক্সট যদি তেখেতৰ এগেইনষ্টে কোনোবাই কথা কয় তেনেহ'লে কথা বেয়া হ'ব। আপোনালোকে ভিডিঅ'টো চাব, চবে এনেকৈ মানে ষ্টাইলত কৈছে যেন মানে তেখেতৰ এগেইনষ্টত BTC অঞ্চলে কোনো মাত মাতিব নোৱাৰিব। আচলতে কথাবিলাক এনেকুৱা নহয়। আপুনি হকিৰাগ্ৰাম অঞ্চলৰ ৰাইজৰ ভোট লৈ পেলাই, সেই সমষ্টিৰ ৰাইজৰ ভোট লৈ পেলাই আপুনি আজি EM হৈছে, আৰু সেই সমষ্টিতে এটা ঘটনা হৈছে, আপুনি তাতে নিৰপেক্ষ এজন মানে মানুহ হিচাপে তাতে থিয় দি এইটো মীমাংসা নকৰাকৈ আপুনি এটা পক্ষৰ লৈ আজি এই ঘটনাটো যে তাতে সংঘটিত হ'ল, তাত দায়ী কোন এইটো আপুনি অলপ ভাবি চাওক। আৰু সেই বস্তুবিলাক আপুনি নিজৰ দুখটো ঢাকাৰ কাৰণে আজি গুৱাহাটীৰ পৰা কাক বা আমাৰ দায়িত্ববান মন্ত্ৰীক মাতি আনি পেলাই এনেকৈ মানে আপুনি চালে বাৰে কোবাই পেলাই যদি বাচিব বিচাৰে, যদি ভাবে যে মোৰ দুখ নাই, তেনেহ'লে সেইটো ৰাইজৰ আৰু বুজাৰ বাকী নাই। গতিকে আমাৰ সভাপতি ডাঙৰীয়াক কালি যেনেকৈ ষ্টাইলত তেখেতে যিবিলাক কথা ক'লে, এই কথাৰ কাৰণে তেখেতক আমি আজিৰ এই সংবাদমেলৰ জৰিয়তে তেখেতক আমি সকীয়াই দিছোঁ। আমি তেখেতক মানে স্পেচিয়েলি ক'ব বিচাৰিছোঁ, আপুনি BTC-ৰ আপোনাক দায়িত্ব দিছে, BTC ৰাইজে আপোনাক এটা মানে দপ্তৰত দিছে যে আপুনি মানে ডেভেলপ কৰিব লাগে। সেই ক্ষেত্ৰত আপুনি সেইখিনি কৰা বাদ দি কাৰোবাৰ মাটি দখল কৰা, কাৰোবাৰ মাটিৰ কাজিয়া মীমাংসা কৰাৰ কাৰণে আপোনাক তাতে প্ৰক্ষেপ কৰা হোৱা নাই। গতিকে আপুনি ABMCৰ বিৰুদ্ধে বা ABMCৰ সভাপতিৰ বিৰুদ্ধে এইবিলাক কটু মন্তব্য, ভাবুকিমূলক মন্তব্যবিলাক মানে দিয়াৰ পৰা বিৰত থাকক। এনেকৈ যদি আপুনি ABMCৰ বিৰুদ্ধে বা সংখ্যালঘুৰ বিৰুদ্ধে মাত মাতি থাকে, ABMC কিন্তু হাত সাবটি থকা বহি থকা সংগঠন নহয়। আমি স্পষ্টকৈ তেখেতক আমি সকীয়াই দিব বিচাৰিছোঁ। ABMCৰ সভাপতি বা ABMCৰ কোনো এজন কৰ্মীৰ প্ৰতি যাতে তেখেতে আৰু ভৱিষ্যত দিনত এনেকুৱা কটু মন্তব্য নকৰে, তাৰ কাৰণে তেখেতক আহ্বান জনাইছোঁ, লগতে সকীয়াই দিছোঁ।